আসসালামু আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া বাজিলে ৰাতিপুৱা 7। আজি বনালোঁ খিচুৰি। আজি আমি সকলোৱে খিচুৰিৰে ব্ৰেকফাষ্ট কৰিম। আমি চবে একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ আৰু আব্বাই আনিলে এইফালে মাছ। আজি যিহেতু বিহুৰ কাৰণে আনিলে ডাঙৰ মাছ আৰু মোৱা মাছ। আমি আজি মোৱা মাছ আৰু ডাঙৰ মাছেৰে দুপৰীয়াৰ লাঞ্চ বনাম।
আৰু এতিয়া আমাৰ বিহুৰ লাঞ্চ ৰেডি হৈ গ'ল। আমি মোৱা মাছ এয়া বিলাহী আৰু মটৰ দি বনাইছোঁ আৰু কেইটামান ধনিয়া পাত দি দিলোঁ আৰু ডাঙৰ মাছ বিলাহী আৰু মটৰ দি বনাইছোঁ আৰু কবি দিলোঁ লগত। কেঁচা জলকীয়া কেইটামান দি দিলোঁ আৰু ধনিয়া পাত কেইটামান দি দিলোঁ। আৰু এইফালে ফাৰিচাই সৰু মইনাক লৈ খেলি আছে। এতিয়া আমাৰ লাঞ্চৰ টাইম, এতিয়া আমি চবেই একেলগে লাঞ্চ কৰিম। আল্লাহ হাফিজ।